নমস্কাৰ বন্ধুসকল, মই চম্পক শৰ্মাই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চম্পক এণ্টাৰটেইনমেণ্টলৈ। বন্ধুসকল, আজি এটা খুব দৰকাৰী ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। একচুৱেলি তেনেকুৱা একো ভিডিঅ'ত মোক কোনো স্পেচিয়েল দেখুৱাব লগা নাই। মই আপোনালোকক ক'ব বিচাৰিছোঁ দুটামান কথা। একচুৱেলি মই আলোচনা কৰিব বিচাৰিছোঁ আপোনাৰ লগত আৰু আপোনাৰ লগত যিসকলে ৰ'ষ্টিং কৰে সেইসকলৰ লগত মই আজি আলোচনা কৰিবলৈ লৈছোঁ। বন্ধুসকল, আমাৰ বহুতৰে মাজত যিবোৰ টেলেণ্ট আছে, যিবোৰ প্ৰতিভা আছে, সেইবোৰ আমি এই ইউটিউব প্লেটফৰ্মৰ মাধ্যমেৰে দেখুৱাৰ কাৰণে চেষ্টা কৰোঁ। প্ৰত্যেকৰে কিবা নহয় কিবা এটা নিজস্ব প্ৰতিভা আছে, হয়নে নহয় বন্ধুসকল? আপোনাৰ আছে আৰু প্ৰত্যেকৰে আছে, হয়নে নহয়? গতিকে সেইটো আমি জিৰ' বেলেঞ্চত, অৰ্থাৎ 1 টকাও খৰচা নকৰাকৈ আমি সেইটো ষ্টাৰ্ট কৰিব পাৰোঁ এই প্লেটফৰ্মত, অৰ্থাৎ এই ইউটিউব প্লেটফৰ্মৰ মাধ্যমেৰে। কেৱল এটা সাধাৰণ মোবাইল হ'লে হ'ল, ভিডিঅ' কোৱালিটি ভাল হ'লে হ'ল, এটা মাইক হ'লে হ'ল, নহ'লেও চলি যায়। তেনেকৈ আমি ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু এনেকৈ বহুতে কৰিছে, উপাৰ্জনো কৰি আছে, ভাল টকা ইনকাম কৰিছে তেওঁলোকে। প্ৰফেশ্যনেল হোৱাৰ পিছত আপুনি যেনেকুৱা ধৰণৰ তাক নতুন নতুন বস্তু কিনি পেলাই আপুনি তাক বনাব পাৰে, সেইটো আপোনাৰ নিজৰ ওপৰত কথা, নিজৰ প্ৰতিভাৰ ওপৰত কথা, হয়নে? এতিয়া কথাটো হ'ল বন্ধুসকল, চাওক, মই ক'ব বিচাৰিছোঁ স্পেচিয়েলি ৰ'ষ্টিঙৰ কথা। আজিৰ বৰ্তমান সময়ত ৰ'ষ্টিংটোক কেনেকুৱা হিচাপে ব্যৱহাৰ কৰি আছে, আৰু মই এটা কথাই সুধিব বিচাৰিছোঁ যিসকলে আজি ভিডিঅ'টো চাই আছে, যদি তেওঁ ৰ'ষ্টিং কৰা ইউটিউবাৰ হয়, মই তেওঁক সুধিব বিচাৰিছোঁ আচলতে ৰ'ষ্টিং মানে কি মোক ক'ব লাগে। মই জানিব বিচাৰিছোঁ ৰ'ষ্টিং মানে কি। মই জনাত ৰ'ষ্টিং মানে হৈছে ধেমালি কৰা বা তেনেকুৱা অৰ্থত বুজায়। কিন্তু এতিয়া বৰ্তমান কি হৈ আছে, ৰ'ষ্টিঙৰ নামত অশ্লীলতা বাঢ়ি গৈছে, হয়নে নহয় বন্ধুসকল? মই সকলোকে কোৱা নাই, যিসকলে অশ্লীলতা আনিছে এই প্লেটফৰ্মত, এই প্লেটফৰ্ম যোনে লেতেৰা কৰিছে, মই সেইসকলক কৈছোঁ যে এইবোৰ কিয় কৰি আছে মই বুজি পোৱা নাই। ইয়াৰ আগতো মই এটা ভিডিঅ' বনাইছিলোঁ ৰ'ষ্টিঙৰ ওপৰত। মই তাতো সেইবোৰ কথাই কৈছোঁ যে তোমালোকে ৰ'ষ্টিং কৰিব নাজানা নেকি, নে জানি শুনি তেনেকুৱা কৰা? মই এটা কথা আচৰিত পাইছোঁ যে আজি এই যিটো ভিডিঅ' মই বনাই আছোঁ, সেইটোতো ভিডিঅ' মোৰ সকলোৱে চাব, সৰুৰ পৰা ডাঙৰলৈ সকলোৱে চাব। আৰু মোৰ ভিডিঅ'বোৰ তেনেকুৱাকৈ বনাওঁ যাতে সকলোৱে চাব পাৰে, মোৰ ঘৰতো চাব, মোৰ ভণ্টি, মোৰ ৱাইফ, মোৰ সকলোৱে চাব। যোনে এই ৰ'ষ্টিং ভিডিঅ'বোৰ বনায়, য'ত অশ্লীলতাবোৰ সোমাই দিয়ে, মই তেওঁলোকক সুধিব বিচাৰিছোঁ যে তোমালোকৰ ভিডিঅ'বোৰ কোনো নাচায় নেকি? তোমালোকৰ ঘৰৰ মানুহে এইবোৰ ভিডিঅ' নাচায়? আৰু যদি চায় তেতিয়াহ'লে তোমালোকক একো নকয় নেকি? আৰু যদি কয় তেনেহ'লে প্লিজ মূৰত সোমাই লোৱা। আৰু তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে অশ্লীলতাবোৰ বাদ দি পেলাইও তোমালোকে ৰ'ষ্টিং কৰিব পাৰা। বহুত আছে ৰ'ষ্টিং কৰিবৰ কাৰণে, টপিকছ বহুত আছে, মাত্ৰ তোমালোকে বিচাৰিব জানিব লাগিব। সেইবুলি কোনোবাই কিবা এটা ৰ'ষ্টিং কৰিছে সেইটোকে লৈ তোমালোকে সেইটো ফালি দিব নালাগে নহয়, হয়নে নহয় বন্ধুসকল? আপোনালোকে কি কয়? চাওক বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমি সকলোৱে একেলগে আগবাঢ়ি যাব লাগে। আৰু য'ত এক কথাত ক'ব গ'লে, যিখন কাঁহীতে খাই আছোঁ সেই কাঁহীখন ফালিব নাপায়, য'ত খাই আছোঁ তাতে লেতেৰা কৰিব নাপায়, হয়নে নহয়? আজিৰ প্লেটফৰ্মৰ মাধ্যমেৰে মই আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ, এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছোঁ। সকলোৱে গৈ আছে, অলপ হ'ল কম বেছি পৰিমাণে। কিন্তু সেইখন যদি প্লেটফৰ্ম যদি লেতেৰা হয়, তেতিয়াহ'লে আপোনাৰ বা মোৰ ভাল লাগিব নেকি? আমি সকলোৱে এই প্লেটফৰ্মখন ভালকৈ ৰাখিব লাগিব, আৰু আমাৰ সেইটো দায়িত্ব। গতিকে সেইকাৰণে আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। আৰু আপোনালোক যদি সহভাগী হয় মোৰ লগত, মোৰ কথাত যদি একমত হয়, তেনেহ'লে আপোনালোকে মোক ছাপোৰ্ট কৰক, মোক কমেণ্ট কৰক যে মই মিছা কৈছোঁ নে সঁচা কৈছোঁ। আৰু এইটো হোৱাটো দৰকাৰ নাই। মই এইটোৱে বিচাৰোঁ যে যিসকলে ৰ'ষ্টিং কৰি আছে তেওঁলোকে ৰ'ষ্টিং কৰক, ৰ'ষ্টিং চেনেলটো বন্ধ কৰিব নালাগে, এইবোৰ দৰকাৰ। কিন্তু ৰ'ষ্টিংটো এনেকুৱা হ'ব নালাগে যে তাত অশ্লীলতাটো বেছিকৈ প্ৰাধান্য দিয়া হয়। কলেজ এখনত যেতিয়া আপুনি যায়, বা কলেজ এখনত যেতিয়া তোমালোকে যোৱা, নতুন যেতিয়া ষ্টুডেণ্ট হৈ থাকা, কলেজত যেতিয়া এডমিশ্যন লোৱা, তেতিয়া কি হয়? ৰেগিং হয়। কিন্তু কিছুমানে ৰেগিংটো কি কৰে, কিছুমানেহে কৰে দেই, 20 বা 30%হে এই ৰেগিংটোক বেয়াৰ ফালে লৈ যায়, হয়নে নহয়? কিন্তু 70%টো ভাল থাকে। ঠিক তেনেকৈ এই ৰ'ষ্টিং চেনেলবোৰো তেনেকুৱাই হয়।
30% বেয়াৰ ফালে লৈ গৈ আছে আৰু 70% কিন্তু ভাল কাম কৰি আছে, ভাল ফলো পাই আছে। তোমালোকেও পাবা, কিন্তু তোমালোকে মাত্ৰ কিছুমান অশ্লীলতাটো বাদ দিব লাগিব। কোনোবা কৰিছে বুলি তুমি কৰাটো দৰকাৰ নহয়। মই নাম নকওঁ, কাৰণ নাম ক'লে এক প্ৰকাৰ তেওঁক ছাপোৰ্ট কৰা হয় বা তেওঁৰ চেনেলটো গ্ৰ'থ কৰা হয়। মই এইবোৰ নিবিচাৰোঁ যে তেওঁলোকে গ্ৰ'থ কৰাটো। মই সেইকাৰণে কাৰো নাম নলওঁ, কাৰণ নাম লোৱাৰ লগে লগে বহুতে চেনেলটো চাৰ্চ কৰি চাব যে একচুৱেলি আছে নেকি, তাত চাই লওঁ, তো তেনেকৈ চেনেলটো গ্ৰ'থ হৈ যাব। মই নাম কাৰোৱে নকওঁ। মই নিবিচাৰোঁ মই এটাই বিচাৰোঁ যে তেওঁলোকে ডুবক। যদিহে তেওঁলোকে এইবোৰ বাদ নিদিয়ে, তেওঁলোকে ডুবাটোৱে মই বিচাৰোঁ। মই সঁচা কথা কৈছোঁ, মই কাকো ভয় কৰি চলা ভিডিঅ' মই ল'ৰা নহয়। মই যি কওঁ সন্মুখত কওঁ, খোলা খুলিকৈ কওঁ। কোনোবা ভাল পালে পাওক, বেয়া পালে পাওক, মই এইটো কেয়াৰ নকৰোঁ। আৰু সেইকাৰণে মোৰ লগত যিকেইজন ফ্ৰেণ্ড আছে, যিকেইজন ছাবস্ক্ৰাইবাৰ আছে, সেইকেইজন মোৰ পাৰফেক্ট ছাবস্ক্ৰাইবাৰ হয়, মই গেৰাণ্টি দি ক'ব পাৰোঁ। কাৰণ তেওঁলোক মোৰ লগত প্ৰতিটো প্ৰতিটো ভিডিঅ'ত ছাপোৰ্ট কৰিছে, প্ৰতিটো তেওঁলোকে মোক কমেণ্ট কৰি দিছে, আৰু তেওঁলোকৰ কমেণ্টৰ কাৰণে আজি মই ইমানখিনি ছাকচেছ হ'ব পাৰিছোঁ। গতিকে এই সুযোগতে মই তেওঁলোকক ধন্যবাদো জনাইছোঁ যে তেওঁলোকে মোক ছাপোৰ্ট কৰিছে। তো বন্ধুসকল, মই এটাই ক'ব বিচাৰিছোঁ যে তোমালোকে ৰ'ষ্টিং কৰা, কিন্তু অশ্লীলতাটো নহয়। তাৰ সলনি বেলেগ তোমালোকে টপিক্স বিচাৰি লোৱা। আৰু তোমালোকক টপিক্স লাগে যদি কোৱাচোন, মই দি আছোঁ তোমালোকক টপিক্স। কিমান টপিক্স আছে বৰ্তমান কৰোণাৰ ওপৰত, তোমালোকে টপিক্স ওলাব পাৰা। ৰ'ষ্টিংটো কেৱল অশ্লীলতাৰ ওপৰত বা এজন ছোৱালীৰ লৈতো ৰ'ষ্টিং নহয়। কোনোবাই কাপোৰ কমকৈ পিন্ধিছে, সেইটোক লৈতো তোমালোকে ৰ'ষ্টিং কৰিব নোৱাৰা। মানে কৰিব লাগে বুলিতো তেনেকুৱা একো নাই। তোমালোকে যিকোনো ওপৰতে ৰ'ষ্টিং কৰিব পাৰা। বৰ্তমান কৰোণা মহামাৰী এটা সংক্ৰমণ ৰূপ ধাৰণ কৰিছে, তো তাৰ ওপৰত তোমালোকে ৰ'ষ্টিং কৰা। বৰ্তমান পানীৰ সমস্যা বহুত আছে, কিছুমান ঠাইত পানীৰ সমস্যা আছে, সেই তাৰে ওপৰত বনাব পাৰা। বৰ্তমান বানপানীৰ সমস্যা হৈ আছে, বানপানীৰ সমস্যাৰ ওপৰত বনাব পাৰা। নিবনুৱা সমস্যাৰ ওপৰত বনাব পাৰা। বহুত ধৰণৰ সমস্যা আছে যিবোৰ ওপৰত তোমালোকে বনাব পাৰা, আৰু সেইটো সকলোৱে চাই ভালো পায়। বুজি পাইছা? শেষত সকলোকে হাতযোৰ কৰি কৈছোঁ যে যিসকলে বেয়া পাইছে, তেতিয়া মোৰ উপায় নাই। আৰু বেয়া সেইসকলেহে পাইছে যিসকলে এইবোৰ কাম কৰিছে, তেওঁলোকে বেয়া পাইছে, মই জানো। আৰু যিসকলে এইবোৰ কৰা নাই, তেওঁলোকে কিন্তু ভাল পাইছে। হয়নে নহয় বন্ধুসকল? কি কয় আপোনালোকে? আপোনালোকৰ মতে মই ঠিকেই কৈছোঁনে? আপোনালোকে কমেণ্ট কৰি জনাব, কাৰণ আপোনালোকৰ কমেণ্টে মোক আজি ইমানখিনিলৈ আগবঢ়াই আনিছে। আৰু আশা কৰিছোঁ যাতে মই আকৌ ইয়াতকৈ বেছিকৈ আগবাঢ়ি যাব পাৰোঁ। গতিকে আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ অবিহনে মই একো কৰিব নোৱাৰোঁ। আৰু সকলোকে মই মই প্ৰাৰ্থনা কৰিছোঁ যাতে আমি আমাৰ এই ইউটিউব প্লেটফৰ্মখনক ভালকৈ ৰাখিব পাৰোঁ। ইয়াত যাতে একো বেয়া ধৰণৰ লেতেৰা হ'ব দিব নালাগে, বা ইয়াক দিয়াটো উচিত নহয়। তো সেইকাৰণে আমি সদায় ভালটো চিন্তা কৰি আগবাঢ়িব লাগিব। গতিকে মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে এই ৰ'ষ্টিং ভিডিঅ' বনোৱা, তেওঁলোকক মই অনুৰোধ কৰিছোঁ, এই অশ্লীলতাবোৰ দূৰ কৰি পেলাই বেলেগ ধৰণৰ টপিক্স লোৱা। বহুত ধৰণৰ টপিক্স আছে, মই দুটামান কৈছোঁ। তাৰ ওপৰতো তোমালোকে বনাব পাৰা, বা বেলেগ কাৰোবাৰ লগত আলোচনা কৰিও বনাব পাৰা, বা এনেকুৱা ধৰণৰ বহুত আছে। তোমালোকে বাহিৰে চাৰ্চ কৰিলেও বহুত গম পাবা। মই আমাৰ যিকেইটা লোকেল আছে, সেইকেইটাতহে মই এইবোৰ দেখা পাইছোঁ। কাৰণ মই বেলেগ চেনেলো চাওঁ, তাত কিন্তু এইবোৰ নহয়। তাত ভাল লাগে, ৰ'ষ্টিংবোৰ চাই কিনে ভাল লাগে, টাইম পাছ হয়। আৰু যিটো কয় নহয়, কিছুমান সময়ত হাস্যমধুৰ ভিডিঅ' চাই ভাল লাগে, সেইখিনি সময়ত যদি এণ্টাৰটেইনমেণ্ট ভিডিঅ', সেইখিনি সময়ত এইবোৰ চাই ভাল লাগে। কিন্তু মই বেছিভাগ আমাৰ লোকেলবোৰ চাই কিনে সঁচা কথা ক'বলৈ মই বেয়াই পাওঁ। মই নিজে অসমীয়া হৈ পেলাই মই এইবোৰ চেনেল চাব খুব টান পোৱা হৈছোঁ। কাৰণ ৰ'ষ্টিং অপেন কৰিলেই অশ্লীলতাবোৰ আগে চকুত পৰে, গতিকে ভাল নালাগে। আৰু হয়তো মোৰ নিচিনা 100জনেও সেইটো কোনো নিবিচাৰে। বেলেগৰ কথা মই ক'ব নোৱাৰোঁ, কিন্তু মই জানো, মই যিটো মই ভাবিছোঁ, মই সেইটো আপোনালোকৰ আগত কৈছোঁ। এজ এ ফ্ৰেণ্ড হিচাপে মই সকলোকে অনুৰোধ কৰিছোঁ, কোনো যাতে এইটো বেয়া মাইণ্ডত বা বেয়া চেঞ্চত কথাষাৰ নলয়। গতিকে বন্ধু হিচাপে কৈছোঁ, কাৰণ যিহেতু আমি সকলোৱে এই প্লেটফৰ্মখনত আছোঁ, আমি সকলোৱে এটা ফেমিলি হৈ চলাটো আমাৰ এটা কৰ্তব্য। গতিকে এই কৰ্তব্য আমি মানি পেলাই আগবাঢ়ি যোৱাটো উচিত, হয়নে? তো ধন্যবাদ বন্ধুসকল, আপোনালোকৰ বহুমূলীয়া সময় আজি ভিডিঅ'টোত দিলে। বিশেষ একো নাছিল ভিডিঅ'টোত, এইখিনি মই ভাবিছোঁ ক'ব লগা কথা আছে বুলি ভাবি মই কৈছোঁ। গতিকে যিসকলে বেয়া পাইছে, তেওঁলোকৰ পৰাতো মই বেয়াটো ৰিটাৰ্ণ ল'ব নোৱাৰোঁ, কিন্তু মই বিচাৰোঁ বেয়া পাওক, ঠিকে আছে, কিন্তু আনে যাতে তোমাক আৰু যাতে সেইটো কোৱাৰ কাৰণে সুযোগ নাপায়, সেই সুযোগটো যাতে নিদিয়া। তো সেইটো মনত ৰাখিবা। তো বিশেষ একো নাই, আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ধন্যবাদ। আৰু যিসকল আজি ভিডিঅ'টোত মই নতুন, তেওঁলোকক মই অনুৰোধ কৰিছোঁ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কৰিবলৈ, আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ। আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ ওচৰত অতি শীঘ্ৰে লৈ আহিম বন্ধুসকল। আজিৰ কাৰণে বিদায় মাৰিছোঁ। ধন্যবাদ।